নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক এটা গাহৰি ৰেচিপি বনাই দেখুৱাম আহকচোন। ইয়াৰ কাৰণে কি কি লৈছোঁ আপোনালোকক ইনগ্ৰেডিয়েণ্টছখিনি দেখাই লওঁ। বিলাহী লৈছোঁ, 2টা ডাঙৰ চাইজৰ বিলাহী লৈছোঁ, এয়া শুকান জলকীয়া পেষ্ট, এয়া নহৰু বটা, এয়া আদা বটা, আৰু ইয়াৰ লগত দিম মই গাজ টেঙা। এইটো মোৰ গাজ টেঙা আছে, মই দিম আপোনালোকক দেখাম। এতিয়া মই কেৰাহীটো গৰম কৰি লৈছোঁ। ইয়াতে এইটো ঘৰত কটা গাহৰি হয়, যিহেতু লোকেল গাহৰি, মই ইয়াত এই মাংসখিনি অলপ কুকাৰত এটা চিটি মৰাই ল'লোঁ। এতিয়া মই এনেকৈ গাহৰি মাংসখিনি মই এতিয়া কেৰাহীত দি দিম। দেখিবলৈ পাইছে আপোনালোকে। দেওবাৰ তাতে গাহৰি মাংসটো খাবলৈ বেছিকৈ মন নাযায়। এতিয়াতো লকডাউনৰ সময়ত মাংস খোৱাটো বহুতে টান হৈ গৈছে, তথাপিও ইয়াত বোকাখাটত পালোঁ আৰু। একচুৱেলি আমাৰ দুয়োৰে হাজবেণ্ড হয়, আমাৰ দুয়োৰে ঘৰ হ'ল বোকাখাটত, আমি থাকোঁ বোকাখাট। মোৰ হাজবেণ্ডৰ ফাৰ্ষ্ট বোকাখাটতে। তেওঁলোকৰ বেংকৰ আজি চিকিউৰিটি এজনৰ ঘৰতে গাহৰি কটা হৈছিলে, লোকেল গাহৰি। তাৰপৰা এয়া আধা কিলো গাহৰি অনা হৈছে। ইয়াত এতিয়া মই পানী 2 কাপ দি দিম, গৰম পানী। এতিয়া মই ইয়াত পানী 2 কাপ দি দিছোঁ। দেখিবলৈ পাইছে। আৰু পানী একেবাৰে ইয়াত দিয়া নহ'ব, কাপটো কৰিছে সেইকাৰণে 2 কাপ অকণমান দিছোঁ। ডাঙৰ কাপ দিলে ডাঙৰ কাপে 2 কাপ থাকে। ইয়াত এতিয়া নিমখ দি দিছোঁ। এতিয়া 5 বা 7 মিনিটৰ বাবে মাংসখিনি অলপ এনেকৈ বইল হ'বলৈ দি অকণমান ঢাকি দিছোঁ। 5 বা 7 মিনিটৰ পিছত ঢাকনখন দাঙি এতিয়া ইয়াত বিলাহী দিব লাগিব। মই এতিয়া 7 মিনিটৰ পিছত ঢাকনখন দাঙা হৈছে। ইয়াত এতিয়া এই বিলাহীখিনি ইয়াত দি দিম। এতিয়া বিলাহীখিনি দি আকৌ 4 মিনিটৰ বাবে ঢাকনাখন দি দিম। আপোনালোকে গাহৰি মাংস খাই কেনেকুৱা খাই জনাব মোক কমেণ্টত। আৰু গাহৰি মাংসটো সকলোৱে প্ৰিয় থাকে, বহুতেই খাই ভাল পায়, মোৰো প্ৰিয়। আৰু গাহৰি মাংস আপোনালোক সকলোৱে
তাৰপিছত মই আকৌ 4 মিনিটৰ বাবে বিলাহী দিলোঁ। বিলাহী দি এতিয়া আকৌ 4 মিনিটৰ বাবে ঢাকনাখন দি দিছোঁ। আকৌ 4 মিনিটৰ পিছত দাঙি আপোনালোকক দেখুৱাম। এতিয়া 4 মিনিট সম্পূৰ্ণ হ'ল। এতিয়া আপোনালোকক দাঙি দেখুৱাইছোঁ। কালাৰটো দেখিছে বিলাহীৰ কি ধুনীয়া কালাৰটো উঠিছে। ইয়াত একো হালধি প্ৰয়োগ কৰা হোৱা নাই, যিহেতু মই নাগা ষ্টাইলত বনোৱা হৈছে। একচুৱেলি এইটো বইলহে বনাইছোঁ। চ' হালধি, তেল, মছলা ইয়াত একো ব্যৱহাৰ কৰা হোৱা নাই। ইয়াত এতিয়া আমি ৰেড চিলি পেষ্টটো ইয়াত এতিয়া দি দিম। কাম জলকীয়া পেষ্টটো দি আপোনালোকে সোৱাদ অনুসৰি জ্বলাটো নিজে দি ল'ব, কাৰণ মোৰ মানুহজনে জ্বলা একেবাৰে কম খায়, সেইবাবে মই 4টামান জলকীয়াহে দিছোঁ। গতিকে এতিয়া বাঁহগাজ দিলেতো জালটো আৰু কাটিয়ে দিব, সেই গতিকে এতিয়া আকৌ মই 10-15 মিনিটমানৰ কাৰণে ঢাকনাখন দি দিম। তাৰপিছত আকৌ দেখাই আছোঁ কেনেকৈ কি কৰোঁ। আকৌ এতিয়া মই 10-15 মিনিটৰ বাবে ঢাকনাখন দি দিছোঁ। তাৰপিছত আকৌ দেখাই আছোঁ। ঠিক আছে, এতিয়া মই 15 মিনিটৰ পিছত ঢাকনাখন দাঙি এয়া দেখিছেনে, অলপ লৰাই দিছোঁ। কালাৰটো চাওকচোন, কি ধুনীয়া কালাৰ এটা উঠিছে, দেখিয়ে লোভ লাগি গৈছে। এতিয়া মই বটা আদাৰ পেষ্টটো দি দিম। এতিয়া লগতে এয়া মই বাঁহগাজৰ সাঁফৰখন খুলিয়ে থৈছোঁ, কাৰণ মোবাইলতে ভিডিঅ' বনাইছোঁ, তাতে এখন হাতে ধৰি এখন হাতে ভিডিঅ' কৰা বহুত কষ্ট আছে। ইয়াতে দেখিছে মই বাঁহগাজ দি দিছোঁ এচামুচ। কাৰ খাওঁ লাগিছে বাৰু দেখি, কাৰ লোভ লাগিছে প্লিজ কমেণ্টত মোক জনাব। এতিয়া আকৌ 4 মিনিটমান অকণমান ঢাকি দিম, 3-4 মিনিটমান, 5 মিনিটমান হ'ব। তাৰপিছত আকৌ দেখুৱাই আছোঁ আপোনালোকক। এতিয়া 3 মিনিটৰ পিছত আকৌ ঢাকনাখন ঢাকি নহৰু বটি থোৱা নহৰুখিনি মই দি দিছোঁ।
ইমান চিঞৰিছা মই ভিডিঅ' কৰি আছোঁ তেখেত আমাৰ উঠি আহিছে দেই মোক আজি কেমেৰা ধৰি দিয়া মানুহ ধুই আছে এতিয়া নহৰু বটা দি দিলোঁ এতিয়া পানীখিনি শুকাবলৈ দিম মই যিহেতু গ্ৰেভি নাৰাখোঁ মাংসখিনি তেলটো নেৰালৈকে সেইখিনি শুকাবলৈ দিম তেতিয়া মাংসখিনি তেল এৰিব পানীটো শুকাব আৰু তেতিয়া এতিয়া এনেদৰে লৰাই থাকিম মাংসখিনি তেল নেৰালৈকে আৰু পানীটো নোপোৱালৈকে আজি আমাৰ দুপৰীয়া সাজটো দেওবৰীয়া আজি দুপৰীয়া সাজটো আমাৰ এনেকেই চলি যাব বহুত দিনৰ মূৰত আজি লকডাউনৰ পৰা গাহৰি আজিহে খাইছোঁ দেই এয়া আপোনালোকে দেখিছেনে পানী শুকালে আৰু মাংসখিনিৰ পৰাও তেলটো এৰিছে আপোনালোকে যদি গ্ৰেভি খাব বিচাৰে তেন্তে আপোনালোকে সিমানতে অফ কৰি দিব পাৰে গেছটো মই গ্ৰেভিটো খাব বিচৰা নাই সেইকাৰণে মই একেবাৰে শুকুৱাই পেলালোঁ দেখিছে আপোনালোকে এয়া দেখিছে নহয় এয়া মোৰ পৰ্ক নাগাই ষ্টাইলত পৰ্ক ৰেডি হৈ গ'ল আপোনালোকে যদি গ্ৰেভি খাব বিচাৰে তেতিয়াহ'লে আপোনালোকে সিমানতে ৰাখি পিনি গেছটো অফ কৰি দিব পাৰে এয়া মোৰ হৈ গৈছে মই এতিয়া আপোনালোকক ছাৰ্ভ কৰি দেখাই আছোঁ